Hello friends, welcome to Tech Talk Assam. আৰু আজি আমি আনবক্সিং কৰিবলৈ গৈ আছো Xiaomi Redmi Note 4. Redmi Note 3 বিশাল সফলতাৰ পিছত Xiaomi আমাৰ বাবে আনিছে Redmi Note 4. আহক তেতিয়াহ'লে আমি আনবক্স কৰোঁ Redmi Note 4. পেকেটটো অন কৰাৰ পিছত আমি দেখিবলৈ পাইছোঁ Xiaomi এটা টিপিক্যাল বক্স হোৱাইট কালাৰৰ হয় বেক সাইডে লিখা আছে ইয়াৰ স্পেচিফিকেশন প্ৰাইস আৰু অন্যান্য তথ্যসমূহ আৰু লেফট সাইডে আছে Redmi Note 4 Mi logo আৰু পেকেটটোৰ ওপৰৰ ফালে হোৱাইটত লিখা আছে single 4 পেকেটটো আনবক্স কৰাৰ পিছত আমি দেখিবলৈ পাইছোঁ গোল্ড ভেৰিয়েণ্টৰ Redmi Note 4 এতিয়া আহক আমি ফোনটো ফিজিক্যাল ওভাৰভিউ লৈ লওঁ ৰাইট সাইডে আমি দেখিবলৈ পাওঁ পাৱাৰ বাটন আৰু ভলিউম ৰকাৰ তল পিনে আছে অডিও আউটপুট গ্ৰিল আৰু USB চাৰ্জিং পোৰ্ট লেফট সাইডে আছে সিম ট্ৰে যেটো এটা হাইব্ৰিড সিম ট্ৰে হয় আৰু বেক সাইডে আছে কেমেৰা ফিংগাৰপ্ৰিন্ট সেন্সৰ আৰু LED সেন্সৰ ওপৰ পিনে আছে আয়াৰ ব্লাষ্টাৰ 3.5mm হেডফোন জেক আৰু নয়েজ কেঞ্চেলেশ্যন সেকেন্ডাৰী মাইক আহক এতিয়া চাই লওঁ বক্সত আৰু আন কি কন্টেন্ট আছে আমি বক্সৰ ভিতৰত দেখিবলৈ পাইছোঁ ইউজাৰ মেনুৱেল ৱাৰেণ্টি কাৰ্ড এটা 5 ভোল্ট পাৱাৰ এডাপ্টাৰ আৰু লগতে আছে এডাল USB to micro USB কেবল আৰু এটা সিম এজেক্টৰ টুল আহক এতিয়া আমি ফোনটো প্ৰথমবাৰৰ বাবে বুট কৰোঁ MIUI 8 out of the box এতিয়া আমি সেটআপটো কৰিলো ফোনটো our phone to set up right complete এতিয়া আমি এড কৰিম ফিংগাৰপ্ৰিন্ট আমাৰ ফিংগাৰপ্ৰিন্ট এড কৰা হৈ গ'ল এতিয়া আমি সিলেক্ট কৰিম ডিফল্ট থিম আৰু চাই ল'ম ফোনটোৰ সেটিংস সেটআপ কমপ্লিট হোৱাৰ পিছত আমি দেখিবলৈ পাম টিপিক্যাল MIUI এতিয়া আমি যাম এবাউট পেজত আৰু চেক কৰিম কিবা আপডেট এভেইলেবল আছে নে নাই আমি দেখিবলৈ পাওঁ যে আউট অফ দা বক্স MIUI 8 ৰ এটা আপডেট এভেইলেবল আছে এইটো আমি পিছত কৰিম আৰু টেষ্ট কৰিম মোবাইলটো এতিয়া আমি চাবলৈ যাম এন্ড্ৰইড ভাৰ্সন আৰু ইয়াৰ স্পেচিফিকেশন সেটিংছত কি উল্লেখ আছে ইয়াত আমি দেখিবলৈ পাইছোঁ এন্ড্ৰইড ভাৰ্সন মাৰ্শমেলো ইয়াত আমি দেখিবলৈ পাইছোঁ RAM 4GB CPU octa-core Max 2.0 GHz আৰু এন্ড্ৰইড সিকিউৰিটি পেচ নৱেম্বৰৰ আহক এতিয়া আমি ইয়াৰ কেমেৰাটো এবাৰ টেষ্ট কৰিলো ইয়াত আমি দেখিবলৈ পাইছোঁ যে কেমেৰাটো শাটাৰ ৰেসপন্স খুব ফাষ্ট হয় ট্যাপ টু অটো ফোকাস আমি সিলেক্ট কৰাৰ লগে লগে এক্সপোজাৰ নিজে নিজে মেইনটেইন কৰিছে কেইটামান আমি স্যাম্পল শ্বট লৈ লওঁ স্যাম্পল শ্বট কেইটা দেখি আমি ক'ব পাৰোঁ যে কেমেৰা পাৰফৰম্যান্স ভাল আমি এইটো ফটো জুম কৰিলে দেখিবলৈ পাওঁ আকাৰবোৰ এতিয়াও ফোকাস হৈ আছে এয়া সেলফি কেমেৰা Redmi Note 4 ৰ লো লাইটত ই অলপ ষ্ট্ৰাগল কৰিছে বাট ডে লাইটত ইয়াৰ পাৰফৰম্যান্স নিশ্চয় ভালেই হ'ব আমি এইটো টেষ্ট কৰিম আৰু আমাৰ যেটো ফুল ৰিভিউ হ'ব তাত আপুনি দেখিবলৈ পাব ইয়াৰ কেমেৰাৰ ওপৰত ফুল ডিটেইলছ এই আছিল Xiaomi Redmi Note 4 হেণ্ডছ অন আৰু আনবক্সিং ইয়াৰ ফুল ৰিভিউৰ বাবে আপোনালোকে সাবস্ক্ৰাইব কৰক আমাৰ চেনেল অতি শীঘ্ৰে আহি আছে Redmi Note 4 ৰ ফুল ৰিভিউ লাইক কৰক যদি আপুনি ভিডিওটো চাই ভাল পাইছে কমেন্ট কৰক যদি আপোনাৰ কোনো ধৰণৰ সাজেশন আছে আৰু শেয়াৰ কৰক যদি আপুনি আমাৰ চেনেলটো আৰু ডাঙৰ হোৱাটো বিচাৰে আৰু সাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব আপোনাৰ বন্ধুসকলকো জনাব ধন্যবাদ